guys, good morning. কি খবৰ আপোনালোকৰ? সকলো ভালে আছেনে? মই নিভা আৰু আজি বহু দিনৰ বিৰতিৰ মূৰত মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'। মই অলৰেডি গা পা ধুই আহিছোঁ আৰু বৰ্তমান দি আছে বৰষুণ। বাৰু আৰু বেছি পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ফাৰ্ষ্টতে ৰাতিপুৱাৰ নাস্তা বনাবৰ কাৰণে কিচেনত আহিলোঁ আৰু কেইটামান চাউল ভালদৰে ধুই লৈছোঁ। এইকেইটা হৈছে আইজং চাউল আৰু আমি এইটো চাউলেৰে ভাত খাওঁ। চাউলকেইটা ভালদৰে ধুই উঠি কিছু সময়ৰ কাৰণে পানীত তিয়াই থৈ দিম। মই কিন্তু ইয়াত তিয়াবৰ কাৰণে কুমলীয়া গৰম পানী ব্যৱহাৰ কৰিছোঁ, কাৰণ মই বেছি সময় তিয়াই নাৰাখোঁ। বাৰু চাউলখিনি অলপ সময় ভিজি থাকক, তেতিয়ালৈকে আমাৰ ঘৰত মিস্ত্ৰীয়ে কাম কৰি আছে, সেই অকণমান চাই আহোঁ। আমাৰ পুৰণি ঘৰটোৰ সন্মুখৰ পিনে এটা নতুন ঘৰ বনাই থকা হৈছে। আপোনালোকে এইটো দেখিবলৈ পাব। ইয়াৰে দুখন ছাদ ঢালা হৈ গৈছে অলৰেডি। বৰ্তমান মিস্ত্ৰীয়ে কাম কৰি আছে। অলপ আগতে বৰষুণ দি আছিল, ঠাইবিলাক চব ভিজি আছে। বলক তে ওপৰলৈ যাওঁ আৰু কি কাম চলি আছে এবাৰ আপোনালোককো দেখাই দিওঁ। এইটো হৈছে আমাৰ ঘৰ, যিটোৰ কাম বৰ্তমান চলি আছে। মই এতিয়া আপোনালোকক জলদি অলপ দেখাই দিওঁ। যেতিয়া কাম কমপ্লিট হৈ যাব তেতিয়া বাৰু ভালদৰে পিছত দেখাম। মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে আমাৰ পুৰণি ঘৰটো বেয়া হৈ গৈছে, ভেটিটো চাপৰ হৈ গৈছে আৰু যিহেতু আমাৰ নতুন ঘৰ বনাই থকা হৈছে, সেইকাৰণে পুৰণি ঘৰটো ৰিপেয়াৰ কৰা হোৱা নাই। বাৰু এতিয়া কিচেনলৈ যাওঁ আৰু আমাৰ আধৰুৱা কামখিনি কমপ্লিট কৰোঁ। এতিয়া আমি তিয়াই থোৱা চাউলখিনি উঠাই মিক্সিত দিম আৰু তাত কিছু পানী দিম আৰু ভালদৰে গুড়ি কৰি ল'ম। এতিয়া আমি ইয়াত সোৱাদ অনুসৰি নিমখ আৰু অলপ বেকিং চ'ডা দি দিছোঁ আৰু ভালদৰে মিক্স কৰি লৈছোঁ। মই ইয়াত আৰু কিছু পৰিমাণৰ পানী মিহলি কৰি মিশ্ৰণটো দেখুওৱা ধৰণে পাতল কৰি লৈছোঁ। এতিয়া মই ইয়াত দিছোঁ কিছু পৰিমাণৰ আটা। আটাখিনি মই অলপকৈ ছটিয়াই দি লাহে লাহে মিক্স কৰি যাই আছোঁ। এনেদৰে আটা মিক্স কৰি দিলে পিঠাকেইখন বহুত বেছি কোমল হয়। আৰু এয়া পিঠা বনাবৰ কাৰণে মিশ্ৰণটো ৰেডি হৈ গ'ল। পিঠা বনাবৰ কাৰণে নন ষ্টিক পেন বা টাৱা যিকোনো ব্যৱহাৰ কৰিব পাৰে। মই নন ষ্টিক পেনে লৈছোঁ। এয়া চাওক, ইয়াত কোনো ধৰণৰ তেলৰ প্ৰয়োজন নাই আৰু আমি বহুত ভালদৰে মিশ্ৰণটো এনেদৰেই বহলাই দিব পাৰোঁ। তাৰপিছত আমি ইয়াত এখন জোখৰ ঢাকনি দি দিলোঁ আৰু 1 মিনিট পিছত ঢাকনিখন গুচাই খন্তিৰে লাহে লাহে পিঠাখন দেখুওৱা ধৰণে উঠাই লৈছোঁ। এয়া আমাৰ চাউলৰ গুড়ি আৰু আটাৰে বনোৱা খোলা চাপৰি পিঠা ৰেডি আৰু বাকীখন পিঠাও এতিয়া মই বনাই লওঁ। মোৰ পিঠা বনোৱা হৈ গ'ল। এয়া মই খোলা চাপৰি পিঠাৰে চাহ খাব লৈছোঁ। আপোনালোককো দেখাই দিওঁ পিঠাকেইখন কিমান ছফ্ট হৈছে আৰু ইয়াতে কোনো ধৰণৰ তেল ব্যৱহাৰ কৰা হোৱা নাই। আৰু মই এইটো পিঠা খাই সঁচাকৈয়ে বহুত ভাল পাওঁ। আমাৰ ঘৰত প্ৰায়ে এইটো পিঠা বনোৱা হৈ থাকে। আপোনালোকেও নিশ্চয় খাই পাইছে। বাৰু জলদি চাহখিনি খাই মই কৰোঁ এটা বেলেগ কাম। এইকেইটা হৈছে কঁঠালৰ গুটি। যোৱাকালি আমাৰ কঁঠাল এটা আনিছিল আৰু গুটিকেইটা অলপ গজালি মেলাৰ দৰে হৈ আছে, সেইকাৰণে ভাবিলোঁ তাৰে কেইটামান গুটি ৰুই থৈ দিওঁ। বৰ্তমান আমাৰ গছ পুলি ৰুব কিছু প্ৰব্লেম হৈ আছে,
সেইকাৰণে সদ্যহতে আমি ঘৰৰ ভেটিত দিব অনা বালি মাটিটোৱে ব্যৱহাৰ কৰিছোঁ। মায়ে এনেদৰে কেইটামান পলিথিনত মাটিবিলাক ভৰাই আছে। গোটেইকেইটা পলিথিনত মাটি ভৰোৱা হোৱাৰ পিছত মায়ে এনেদৰে অলপ অলপ ভাগ কৰি দিছে, যাতে গুটিকেইটা ভালদৰে দিব পাৰি। এতিয়া এনেদৰে এটা এটাকৈ পলিথিনত গুটিবিলাক দি গৈছে। এয়া ৰোৱা হৈ গৈছে। এতিয়া ইয়াত অলপ অলপ পানী দি থাকিব লাগিব আৰু যেতিয়া পুলিবিলাক অলপ ডাঙৰ হ'ব মই আপোনালোকক নিশ্চয় দেখাম। Hey guys! এতিয়া সময় হৈছে আবেলি 7টা আৰু মাজতে মই আপোনালোকৰ লগত কথা পাতিব নোৱাৰিলোঁ কাৰণ মই বজাৰৰ ফালে যাব লগা হ'ল। কিবা কিবি বস্তু আনিবলগীয়া আছিল, ঘৰুৱা বস্তু কিবা কিবি সৰু সুৰা, সেইখিনি লৈ আহিলোঁ। বাৰু সেইখিনি মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। কেতিয়াবা বেলেগ দিনা যদি আৰু যাওঁ তেতিয়াহ'লে নিশ্চয় দেখুৱাব চেষ্টা কৰিম। আজি অনা বস্তুকেইটা গোটেইকেইটা ইমান ইম্পৰ্টেণ্ট নহয় দেখাব লগা, দুটামান বস্তু মই তথাপি আপোনালোকক দেখাই দিওঁ। তাৰে ভিতৰত আছে এইটো, এইটো গিফ্টৰ হয়। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু চেণ্ডেল আনিছিলোঁ, চেণ্ডেল এনেকুৱা টাইপৰ হয়, চেণ্ডেল হয় ঘৰত পিন্ধা। এনেকুৱা দুযোৰ আনিছোঁ আৰু এযোৰ আনিছোঁ এনেকুৱা। এযোৰ অনা কথা নাছিল কিন্তু মোৰ বহুত ভাল লাগিল মানে দেখাই আছোঁ। এইটো ইমান কিউট লাগিল, চ' লৈ ল'লোঁ এইযোৰ। বেছি দাম নহয়, 100 ৰুপিছৰ হয়। তেনেহ'লে আজিলৈকে ইয়াতে এৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব আৰু যিসকল নতুন ভিউৱাৰ্ছ হয় তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই যি নতুন ভিডিঅ' দিওঁ তাৰে ন'টিফিকেশ্যন আপোনালোকে পাই যায়। তেনেহ'লে আজিলৈকে বিদায় লৈছোঁ। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম, তেতিয়ালৈকে বাই।